বৰপেটা জিলাৰ প্ৰস্তাৱিত মন্দিয়া উপজিলাৰ সদৰ কাৰ্যালয় কলগাছিয়াত স্থাপন কৰাৰ দাবীৰে কলগাছিয়া প্ৰেছ ইউনিয়ন, কলগাছিয়া মহকুমা সাংবাদিক সন্থা আৰু বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলৰ যৌথ উদ্যোগত কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি এক ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। সাংবাদিকসকলে কলগাছিয়াত মন্দিয়া উপজিলাৰ কাৰ্যালয় স্থাপনৰ দাবীৰে সমদল উলিয়াই বিভিন্ন শ্লোগান দিয়ে। সমদল কৰি আহি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰে। অৱস্থানকাৰী সংবাদকৰ্মীসকলে কয় যে কলগাছিয়াত ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়, ৰাজহ চক্ৰৰ কাৰ্যালয় আদি আন্তঃগাঁথনিৰ সুব্যৱস্থা আছে, যাক উপজিলাৰ কাৰ্যালয়লৈ ৰূপান্তৰ কৰিব পৰা যাব। যাতায়াতৰ ক্ষেত্ৰতো কলগাছিয়া সুচল ঠাই বুলি উল্লেখ কৰি চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰীয়ে মানৱীয় দৃষ্টিৰে কলগাছিয়াত মন্দিয়া উপজিলা সদৰ কাৰ্যালয় স্থাপন কৰিব লাগে বুলি বিনম্ৰ আবেদন জনাইছে কলগাছিয়াৰ সংবাদকৰ্মীসকলে। হয়, আমি আজি কলগাছিয়া মহকুমা সাংবাদিক সন্থা, কলগাছিয়া প্ৰেছ ইউনিয়ন আৰু কলগাছিয়াৰ প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমৰ সমূহ সাংবাদিকসকলে কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে। কিয় পালন কৰিছে আজি এই অৱস্থান ধৰ্মঘট? ইতিমধ্যে সমষ্টি ডিলিমিটেশ্যন হৈছে আৰু সমষ্টি ডিলিমিটেশ্যন হৈ আমাৰ সমষ্টিৰ নাম হৈছে মন্দিয়া সমষ্টি, আৰু সেই মন্দিয়া সমষ্টি উপজিলা হিচাপে ঘোষণা কৰিছে। উপজিলা হিচাপে ঘোষণা কৰিছে। আমাৰ ক'বলগীয়া একো নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ সমূহ সাংবাদিকসকলে আজি অৱস্থান ধৰ্মঘটৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ। মন্দিয়া উপজিলাৰ যি মুখ্য কাৰ্যালয় আছে বা আন যি কাৰ্যালয় আছে, সমূহ কাৰ্যালয় কলগাছিয়াত স্থাপন কৰিব লাগে। কলগাছিয়াক সদৰ হিচাপে লৈ মন্দিয়া উপজিলাখনৰ কাম কাজ পৰিচালনা কৰিব লাগে। আজি কিয় কলগাছিয়াত মন্দিয়া উপজিলাৰ সদৰ ঘোষণা কৰিব লাগে, তাৰ কেইবাটাও স্থল আছে। আজিৰ পৰা প্ৰায় 50-60 বছৰ আগৰ পৰাই কলগাছিয়াৰ যিসকল কাৰিকৰ আছিল, সেই কাৰিকৰসকলে কলগাছিয়াৰ এখন অসমৰ ভিতৰত স্থান দিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ দাবী কলগাছিয়াত মহকুমা ঘোষণা কৰিব লাগে। ইতিমধ্যে কলগাছিয়াত মহকুমা ঘোষণা কৰিছিল তাৰ 2016 চনত। আজি কলগাছিয়াৰ যি অস্তিত্ব, সেই অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰীলৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে স্মাৰক পত্ৰ দিম। গতিকে কলগাছিয়াৰ চাৰিওফালৰ পৰা যদি আপুনি চাবলৈ যায়, ইফালে মন্দিয়াৰ পৰা কলগাছিয়ালৈ 25 কিলোমিটাৰ দূৰ, ইফালে কলগাছিয়াৰ পৰা মনবুৰী হাজিৰা চকীলৈ 30 কিলোমিটাৰ দূৰ, ইফালে আপোনাৰ খৰিচালা হালধীয়া 9-10 কিলোমিটাৰ দূৰ। কলগাছিয়াতেই আপোনাৰ কলগাছিয়াৰ পৰা নিচেই কাষত আপোনাৰ গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ জন্ম হৈছিল। গতিকে সেই চাৰিওফালৰ দিশ যিটো লক্ষ্য কৰি আমি কলগাছিয়াৰ পৰাই আপোনাৰ জনীয়া সমষ্টিৰ পৰা প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আহমেদ কেইবাবাৰ প্ৰতিনিধিত্ব কৰিছিল। তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। তেখেতৰ এটা বিশাল সপোন আছিল যে কলগাছিয়াক মহকুমা হিচাপে ঘোষণা কৰিব লাগে। কলগাছিয়াক অসমৰ বুকুত, ভাৰতবৰ্ষৰ ইতিহাসত কলগাছিয়াৰ নাম উজ্বলি উঠিব লাগে। আৰু সেই সপোন বাস্তৱায়িত কৰাৰ দাবীত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ কলগাছিয়াৰ সমূহ সাংবাদিকসকলে, কলগাছিয়া মহকুমা সাংবাদিক সন্থা, কলগাছিয়া প্ৰেছ ইউনিয়ন, কলগাছিয়াৰ প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিকসকলে দাবী উত্থাপন কৰিছোঁ যে কলগাছিয়াত মন্দিয়া উপজিলাৰ মুখ্য কাৰ্যালয় ঘোষণা কৰিব লাগে। আৰু সেই দাবীৰ ওপৰত ভিত্তি কৰি আজি আমি কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰিম।